Hello guys, welcome back to my YouTube channel Simpa Blog. So guys, পোনপ্ৰথমতে সকলোলৈ আজি শিৱৰাত্ৰি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মই আহি আছোঁ আজি মেৰাপানী দয়াং অঞ্চলৰ শিৱ মন্দিৰ বহুত ধুনীয়া এৰিয়া হয়, বহুত মানুহ হয়, বহুত ধূপ ধূনা চাকি জ্বলায়। তাতে আপোনালোকক অলপ দেখুৱাম মই মন্দিৰটোৰ চাৰিওদিশে। আপোনালোকে মোৰ ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। মই আহি আছোঁ এতিয়া নৱগ্ৰাম শিৱ মন্দিৰ। কিমান ভিৰ লাগিছে চাওক, দোকান বজাৰ পৰা ধৰি ষ্টেচনাৰী দোকানৰ পৰা ধৰি এইটো মেইন গেট হয় আৰু আপোনালোকক মই মেইন গেটখন দেখুৱাই আছোঁ। দয়াং আঞ্চলিক সাৰ্বজনীন শ্ৰী শ্ৰী শিৱ মন্দিৰ দেখিছে নহয়, এইটো আমাৰ শিৱ মন্দিৰ আছিল। ইয়াত এইপিনে নাম চলি আছে, নাম লৈ আছে। আৰু এইপিনে আপোনাৰ প্ৰসাদ যোনে যোনে শৰাই দিছে, এইপিনে পুৰা কাম চলি আছে। প্ৰসাদৰ কল, কুঁহিয়া, আদা, কুঁহিয়া এইপিনে চব শৰাই বস্তু ইয়াত লৈছে। এইপিনে শৰাই যোগাৰ কৰি আছে। এইপিনে ভকতসকলে কিবা প্ৰসাদ বনাই আছে। প্ৰসাদ মানে গম পাইছে নহয় কোনবিধৰ প্ৰসাদ। এইবিধৰ চিলিম বনাই আছে আৰু এইপিনে চলি আছে। বৰ ধুনীয়া পৰিৱেশ। এইপিনে মানুহ দেখিছেনে কিমান ভিৰ। অলপ আপোনালোকক মই এইপিনে বাহিৰতো দেখাই আছোঁ। এইপিনে দোকান বজাৰ দেখিছে, চাহ লাগে। এয়া চাহ খোৱাৰ কাৰণে ব্যৱস্থা কৰিছে, সকলো চাহ খোৱাৰ কাৰণে বহি আছে। তাতে চাকি বন্তি জ্বলাই পেলাই চাহ তাহৰ ব্যৱস্থা কৰে। বৰ সুন্দৰকৈ পাতিছে। আৰু এতিয়া আমি ধূপ চাকি জ্বলাই পেলাই এতিয়া চাহ খোৱাৰ কাৰণে বহিছোঁ। আপোনাৰ নাম চলি আছে, এইপিনে নাম লৈ আছে, আকৌ ৰাতিলে নাম আছে। আলহীসকল বহি আছে, ভকতসকল বহি আছে। আৰু এইপিনে আমাৰ চাকি তাকি জ্বলাই আছে, চাকি ধূনা জ্বলাই আছে। এইপিনে নধৰা হৈ গৈছে। ভিতৰত শিৱ মন্দিৰটো আছে। বৰ ধুনীয়া পৰিৱেশটো আৰু বৰ ধুনীয়া প্লেচটো। এতিয়া আজি আমাৰ মহাশিৱৰাত্ৰি তেনেকুৱা আয়োজন চলি আছে। সকলোৱে চাকি ধূপ জ্বলাইছে। ৰাইজ দেখিছে নহয় কিমান হৈছে। চাকি জ্বলাবলৈ মানে জেগা নাইকিয়া হৈ গৈছে। চাওক আপোনালোকে, মেৰাপানী নৱগ্ৰাম। সেইপিনে আৰু ৰাইজ আছে, আহি আছে। আজি মহাশিৱৰাত্ৰি আমাৰ এনেকুৱা আয়োজন চলিছে নৱগ্ৰাম শিৱ মন্দিৰ। ইয়াৰ বন্তি প্ৰজন্ম আজি বহুত ভাল লাগিলে। বছৰেকৰ মূৰত শিৱৰাত্ৰিটো আহিছে, তাকে আমি ধূপ ধূনা জ্বলালোঁ আৰু বাবাৰ ওচৰত প্ৰাৰ্থনা জনালোঁ সকলোৱে ভালে থাকক, দেশখন শান্তিত থাকক। বৰ ধুনীয়া পৰিৱেশ এটা আজি এইপিনে আপোনাৰ দেখুৱাইছোঁ।